আমি আজি ভাগৱত আলোচনা কৰিবলৈ যোজা কৰিছোঁ। ইয়াৰ আগতে আমি কলিৰ আগমনৰ আৰু ভাগৱতৰ সৃষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ভাগৱতৰ তৃতীয় স্কন্ধৰ বিষয়ে আলোচনা কৰিম, ভগৱান কপিলৰ জন্ম কথা। ইয়াতে ব্ৰহ্মাৰ তিনি পুত্ৰ আছিলে, ক্ষয়, দক্ষ আৰু কৰ্দম। গতিকে কৰ্দম বিষয়ে আমি আলোচনা কৰিম। ভাগৱতৰ এটা সুন্দৰ আখ্যান আছিলে কৰ্দমৰ বিষয়ে। ব্ৰহ্মাই প্ৰজা বৃদ্ধি কৰিবৰ কাৰণে কৰ্দমক কৰিছিলে। গতিকে আজি আমি আপোনাক কৰ্দম ঋষিৰ বিষয়ে চমুকৈ এটা আভাস দিবলৈ আপোনাক অনুৰোধ কৰিছোঁ। আচ্ছা, কৰ্দম ব্ৰহ্মাৰ তিনিটা পুত্ৰৰ ভিতৰত দক্ষ, অত্ৰি আৰু কৰ্দম আছিল। এই তিনিওটাৰ ভিতৰত কৰ্দম অলপ ধাৰ্মিক আছিল, ধৰ্মৰ কথাত বেছি ৰাপ আছিল তেওঁ। সেইকাৰণে তেওঁৰ সৰুৰে পৰা ভগৱানৰ প্ৰতি খুব শ্ৰদ্ধা আছিল। সেয়েহে তেওঁৰ ঘৰত ভগৱানে কপিল নাম ধৰি অৱতাৰ ধৰি পুত্ৰক হিচাপে জন্ম দিছিল। তাৰ কাৰণে আজি সেই কাহিনী কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। আচ্ছা, কৰ্দমে সৰস্বতী নদীৰ পাৰত বিন্দু সৰোবৰৰ ওচৰত তেওঁ আশ্ৰম পাতি তেওঁ তাতে থাকিল। থাকাত তেওঁ পিতৃ ব্ৰহ্মাই কৈছিল যে সৃষ্টি কৰাৰ কাৰণে তেওঁক দায়িত্ব দিলে। তেতিয়া তেওঁ গৃহবাসত থকা তেওঁৰ ইচ্ছা নাছিল। তথাপিতো পিতৃবাক্য ব্ৰহ্মাৰ কথামতে তেওঁ কিছু ভাবি চিন্তি পিতকৰ কথাটো সন্মত ৰখাৰ কাৰণে মনত বিবাহ পথত বদ্ধ হ'বৰ কাৰণে এটা আগ্ৰহ হ'ল। এইফালে পিতকৰ আজ্ঞা প্ৰজা বৃদ্ধি কৰিব লাগে। সেয়েহে তেওঁ কিছুদিনলৈকে ভাবি থাকোঁতে তেতিয়া চিন্তা কৰিলে যে সেই সময়ততো সেনেকৈ ছোৱালী পোৱা বৰ কঠোৰ আছিল, মানুহৰ সংখ্যা খুব কম আছিল। সেয়েহে তেওঁ একো উপায় নাপায় ভগৱানক চিন্তা কৰিয়ে বিবাহ পাঠত কেনেকৈ ছোৱালী পোৱা যায় তাৰ কাৰণে তেওঁ চিন্তা কৰি থাকিল। তেওঁ ভগৱানে চিন্তা কৰাত ভগৱানে তেওঁৰ প্ৰতি সদয় হ'ল আৰু তেওঁ ভগৱানে আশ্বাস দি ক'লে যে তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব আৰু অচিৰতে তুমি তোমাৰ উপযুক্ত তোমাৰ ভাৰ্যা হিচাপে তুমি কন্যা এটি আশ্ৰমতে পাবা। সেইমতে তেওঁ ভাবি থাকিল। ঠিক সেই সময়তে পৃথিৱীৰ ৰজা স্বয়ম্ভু মনুই তেওঁৰ জীয়াক দেৱহূতিক বিবাহ উপযুক্ত বিবাহ সময় হৈছে। এই অৱস্থাত তেওঁৰ ঘৈণীয়েক শতৰূপাৰ লগত মনুৱে দেৱহূতিক এই কৰ্দম ঋষিৰ আশ্ৰমলৈ লৈ আহে। এই পৃথিৱীৰ ৰজা মনুৱে এই কৰ্দম ঋষিৰ আশ্ৰম আহি পালে আৰু তেতিয়া কৰ্দম ঋষিক দেখা পাই তেওঁৰ ওপৰত সন্তুষ্ট হ'ল। হৈ তেওঁ তাতেই তেওঁৰ জীয়েক দেৱহূতিক কৰ্দমৰ লগত বিয়া দিয়ে আৰু বিয়া সম্পন্ন কৰি তেওঁলোকে গুচি আহে আৰু কৰ্দমৰ আশ্ৰমতে দেৱহূতি কৰ্দমৰ লগত বিবাহ পক্ষত বন্ধ হৈ তাতে থাকে। সেই সময়তে ব্ৰহ্মাহন আদি এইগিলাখনেও আহি মাত্ৰ তেওঁলোকক বিবাহ পথৰ আশীৰ্বাদ দিয়ে আৰু সেই ফলস্বৰূপে কিছুদিন এনেকৈ থাকি ঋষিৰ কাম দেৱহূতিও কৰিব ধৰিলে। তেতিয়া এইদৰে কৰি থাকোঁতে তেওঁলোকৰ ব্ৰহ্মাৰ কথা মনত পৰিল। ব্ৰহ্মাই যি সৃষ্টি কৰিব কৈছে, এই সৃষ্টি কৰাৰ কথাত মনত পৰাত তেতিয়া দুয়োৰে খুব বিবাহ পাশত বন্ধ হোৱাৰ কথা চিন্তা হ'ল আৰু সেইমতে কৰ্দম ঋষিয়ে যোগ বলেদি এখন বিমান তৈয়াৰ কৰিলে
সেই বিমানত তেওঁৰ য'কে ইচ্ছা তকে যাব পৰা ক্ষমতা আছে তেওঁ। সেইমতে তেওঁক দেৱহতীক লৈ ভ্ৰমণ কৰিবৰ কাৰণে ইচ্ছা হ'ল। তেতিয়া দেৱহতীক ক'লে পদ্মমে, যোৱা তুমি নদীত, এই বিন্দু সৰোবৰ নদীত স্নান কৰি আহা আৰু তুমি সাজু হোৱা, আমি ভ্ৰমণৰ কাৰণে যাম। তেতিয়া দেৱহতী চিন্তা কৰি যে আশ্ৰমত অতদিন থাকি মই সা অলংকাৰ বস্ত্ৰ পাতি এতিয়া ক'ত পাম, মোক যিটো সাজু হ'ব দিছে এইবিলাক বস্তু ক'ত পাম, এই বুলি চিন্তা কৰি থাকোঁতে তেওঁতো যোগ বলেদি চব কৰিব পাৰে পদ্মমে। এই বুলি তেওঁক স্নান কৰিব যোৱাৰ কথা কোৱাত স্বামীক আৰাধনা কৰিয়ে তেওঁ স্বামীৰ বাক্য পালি এই বিন্দু সৰোবৰত স্নান কৰিবলৈ গ'ল। আৰু বিন্দু সৰোবৰত অসংখ্য পদুম ফুল ফুলি আছে। সেই ফুলবোৰেয়ে পদুমী লক্ষণৰ কন্যা স্বৰূপে তাতে পানীতে দেখা দি আলপৈচান ধৰি দেৱহতীক সাজ সজ্জা পিন্ধালে, অলংকাৰ পিন্ধালে, মুঠতে বেণু গাঁঠি দিলে, নুপুৰ পিন্ধালে, এনেকৈ বৰ বিতোপন কৰিলে আৰু তেওঁৰ চেহেৰা ঠিক অপৰূপ হৈছিল। তেতিয়া গা ধুই আহি স্বামীৰ ওচৰলৈ আহি দেৱহতী দেখা দিলে আৰু এও এটা তদ্ৰূপ পদ্ম ঋষিও তেনেকৈ এটা ভাল ৰূপৱান যুৱক হৈ উঠিল। দুয়োয়ে এইদৰে তেওঁ যিখন মায়াৰ যোগ বলেদি বিমান কৰিছিল এই বিমানত উঠি তেওঁলোকে গতি কৰিলে। বহুত ঠাই গ'ল, কৈলাশ, এসময়ত কৈলাশ পায়, এসময়ত কোনোবা আশ্ৰম পায়, এসময়ত কিবা বেলেগ জেগা পায়, এই ৰকম বহুত ঘূৰি ফুৰি আৰু এই বিহাৰ কৰি থাকোঁতে তেওঁলোকৰ মিলনত এজন এজন কৰি 9জনী কন্যাৰ জন্ম হয়। তাৰপিছত তেওঁলোকে পুনৰ আহি আৰু আশ্ৰম পায়। আশ্ৰম পাই তেওঁ পদ্ম ঋষিৰ তিথি, তেওঁতো আগৰ পৰা ধৰ্মত বৈৰাগ্যৰ ভাৱ আছিল আৰু বিবাহ পক্ষত বন্ধ হওঁতে আগতে কৈছিল যে মই বিবাহ কৰিব পাৰিম, কিন্তু বিবাহ পক্ষত বন্ধ নহওক, মই সন্ন্যাস ধৰ্মৰ কাৰণে মই গৃহবাস কৰিলেও পিছত যাবই লাগিব। এই বুলি কোৱা মতে তেওঁ 9জনী কন্যা জন্ম হোৱাৰ পাছত তেওঁ সন্ন্যাস ধৰ্মলৈ যাব ওলাল। তেতিয়া দেৱহতীৰ কঠোৰ কাৰুণ্যত অনুৰোধত তেওঁ ক'লে যে আপোনাৰ নিচিনা যোগাসী প্ৰজাপতিহীন স্বামী পোৱাৰ পাছতো আপুনি যি 9জনী কন্যাক জন্ম দিতে যাব ওলাইছে, মোৰ তেতিয়া মনত অশান্তি থাকিল। কিয়, আমাৰতো এজনো ল'ৰা সন্তান নহ'ল, ছোৱালী হ'ল, ছোৱালীকেইটা বিবাহ পক্ষত বন্ধ হৈ গুচি গ'লে মোক শেষত মোৰ আশ্ৰয় কোনে হ'ব, আপুনিওতো সন্ন্যাসত গুচি যাব। তেতিয়া পদ্ম ঋষি বিমোৰত পৰি ক'লে যে তুমি চিন্তা নকৰিবা, ভগৱানক আৰাধনা কৰা তুমি, আৰু ভগৱানক আৰাধনা কৰিলে ভগৱানৰ তোমাৰ প্ৰতি সদয় হৈ আমাৰ ঘৰত কৈতৱমৰ্জন অৰ্থাৎ স্বয়ং ভগৱানে তেওঁৰ কথা মতে পুত্ৰ হিচাপে আমাৰ ঘৰত জন্মিব। আৰু তেওঁকে আশ্ৰয় কৰি তুমি এই মায়াৰ পথত ভৱ সংসাৰৰ পৰা তেওঁৰ উপদেশ মতে তুমি তৰি গুচি যাব পাৰিবা। এই বুলি উপদেশ দি তেওঁক ভগৱান চিন্তাত ব্ৰত কৰিব দিলে। আৰু পদ্ম ঋষিৰ অনুৰোধত আজ্ঞাত তেওঁ দেৱহতী স্বামীৰ কথা মতে ব্ৰত পালন কৰিলে আৰু সেই ব্ৰতৰ ফলত তেওঁৰ ঔৰসত ভগৱান আৱিৰ্ভাৱ হ'ল আৰু তেওঁৰ নামে কপিল হ'লে। আমি পদ্ম ঋষিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিলোঁ, থুলমূল জ্ঞানো পালোঁ। পদ্ম ঋষিয়ে ভগৱানৰ আজ্ঞা অনুসৰি বিবাহ পক্ষত আবদ্ধ হোৱাৰ পিছত মানে ব্ৰহ্মাৰ আজ্ঞা পিতাকৰ আজ্ঞা পালন কৰি তপস্যাত মগ্ন হোৱাৰ পিছত যেতিয়া তেওঁ সিদ্ধি লাভ হ'ল, তাৰপিছত তেওঁ কন্যা পালে। দেৱহতী মনুৰ ছোৱালী, মনু ৰজাৰ ছোৱালী, পৃথিৱীৰ ৰজা মনু ৰজাৰ ছোৱালী দেৱহতীক বিয়া কৰাৰ পিছত এনেকৈ এজনীকৈ 9জনী ছোৱালী হোৱাৰ পিছত যেতিয়া কপিলৰ জন্ম হ'ল,
কপিলৰ জন্ম হোৱাৰ পিছত আমি পিছৰ পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক বিতং জনাম। গতিকে আমি এই ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ। ইয়াত আপোনালোকে চাই ভাল লাগিলে আমাক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, তেতিয়া আমি আকৌ এটা নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম। নমস্কাৰ।